নমস্কাৰ ৰাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চাই ভাল পাব। আৰু ইমান গৰম পৰিছে, আপোনালোকৰ ফালে বাৰু কেনেকুৱা পৰিছে? মোৰ একদম হালত নাই মুখ চুখবিলাকৰ। আৰু অলপমান কাপোৰ ৰ'দত দিছিলোঁ, ৰ'দত মানে কি ধুইছিলোঁ আৰু প্ৰায় শুকাইছেগৈ। কিন্তু এই যে দেখিছে টপটো, এইটো যে শুকাবলৈ ইমান টাইম লাগে। গেঞ্জি কাপোৰৰ হয় কিন্তু বহুত বেছি টাইম লাগে, ইমান চোকা ৰ'দ তথাপিতো। আৰু এইফালে অকণমান নৰসিংহ পাত মানে মায়ে ধুই পেলাই শুকাই থৈছিলে। কিহৰ কাৰণেনো শুকোৱা হৈছে সেয়া মই জনাম বাৰু। এতিয়াও ভালদৰে শুকোৱা নাই, ইয়াত তলত পানী পৰিয়া আছে। আচলতে স্পেচিয়েল হ'বলৈ গৈ আছে ভিডিঅ'টো, আশা কৰোঁ চাব সকলোৱে। আৰু এইফালে কাবলি বুট, মটৰ, তাৰপাছত বুট দাইল তেনেকৈ কৰি কিবাকিবি অলপমান তিয়াই থোৱা আছে। আৰু এইফালে আছে গেলামালৰ বজাৰ, মানে দাইল, বিলাহী, তাৰপাছত পনীৰ আছে, কচু আৰু তেনেকৈ কিবাকিবি অলপমান আছে। আৰু আমাৰ এইফালে জিমি বাইদেউ, তাই আৰু অনবৰতে পৰিয়ে থাকে, মানে তাইক অকণমান দেখুৱাই দিছোঁ সেইটো কাৰণে। আৰু এইফালে আমাৰ কুচলে এইফালে কলপাত পাৰিছে। কলপাত বুলি কওঁতে হয়তো বহুতে গম পালেই আৰু তো কলপাত পাৰিছে, ভাবিলোঁ তাকো অকণমান দেখুৱাই দিওঁ। বহুত দিন হ'ল দেখুৱাও নাই তাকো, তথাপিতো ভালদৰে ওলোৱা নাই অলপমান আৰু দেই। কলপাত বুলি কওঁতে চাগে গম পাইছেই চাগে ন? বাৰু চাই থাককচোন, গম পাই যাব এনেও। আৰু এতিয়া ফাইনেলি আহি পালোহি নামঘৰ। আচলতে আজি নামঘৰত আমাৰ ভাত দিছিলে। আৰু এইফালে যে খুৰীগৰাকী দেখিছে, তেওঁ চাহ দিছিলে আৰু চাহ খাবলৈ বহিছোঁ। পকা মিঠৈ আৰু চাহ। ভাদ মাহত আৰু এইবিলাকে ন পূৰা চলি থাকে, কি ভাল লাগে ন। নাম লৈছে এইফালে আমাৰ ডেকাসকলে। আচলতে আমাৰ গাঁৱত দিনত গোপিনীসকলে নাম লয় আৰু ৰাতি ডেকাসকলে লয়। তো সেয়াই আজি ৰাতি আমাৰ ভোজটো দিছিলে আমাৰ ঘৰৰ পৰা। আৰু নৱ বুলি কয় ভাইটি এটা, সিও দিছিলে, লগতে দিছোঁ আমি। আৰু সেই খুৰীগৰাকীয়ে চাহ দিছিলে। আৰু এতিয়া একেবাৰে শেষৰ পৰ্ব, খাবলৈ বহিলোঁ। আৰু আজি আছিলে পনীৰ, মটৰ, তাৰপাছত কাবলি বুট, বুট দাইল, আলু চব্জি আৰু দাইলত কোমোৰা, বাদাম, পাপৰ, নৰসিংহ ভাজি। নৰসিংহটো যে সেইটো কাৰণেই অথনি যে থৈছিলে শুকাই, সেইটো কাৰণেই থৈছিলে। কেনেকুৱা পালে আজিৰ ভিডিঅ'টো কমেণ্টত জনাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, টাটা।